নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্যতম নতুন বিদ্যালয় আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ এডিআৰইৰ আপোনালোকৰ যিটো ৰিজাল্ট ঘোষণা কৰিলে আৰু এডিআৰইৰ ৰিজাল্টৰ পিছতে আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেজত ফাইভা হয় গ্ৰেড 4ৰ কাৰণে আপোনালোকৰ ফাইভা হয় আৰু যিখিনি গ্ৰেড 3 আছে ভেকেঞ্চি তাৰ কাৰণে যিটো স্কিল টেষ্ট অনুষ্ঠিত হয় আৰু তাৰ আপোনালোকৰ যিটো ডেট স্কিল টেষ্টৰ যিটো ডেট আৰু কোনটো মাহত আপোনালোকৰ অনুষ্ঠিত হ'ব সকলোবিলাক তথ্য তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ যোগে ঘোষণা কৰিছে। লগতে আপোনালোকৰ যেহেতু বহুত কেণ্ডিডেটে এডিআৰইৰ বহুতো হাই কাট অফ যোৱা বুলি তেওঁলোকে কৈ আছে যে এডিআৰইৰ কাট অফটো বহুত হাই গৈছে। তো তাৰ ওপৰতেও তেওঁ মন্তব্য কৰিছে। তো আপোনালোকক এইটো ভিডিঅ'ত আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ঘোষণা কৰিছে বা কি মন্তব্য কৰিছে এইটো ভিডিঅ'ত আপোনালোকে শেষলৈ চালে জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। এডিআৰই ৰিজাল্টৰ ওপৰত লগতে আপোনালোকৰ এডিআৰই যিটো গ্ৰেড 4ৰ ফাইভা হয় আৰু লগতে গ্ৰেড 3ৰ যিটো আপোনালোকৰ স্কিল টেষ্ট হয় আৰু স্কিল টেষ্টৰ ওপৰত তেওঁ কি ঘোষণা কৰিছে বা কি মন্তব্য কৰিছে আৰু আপোনালোকৰ কাট অফৰ ওপৰতো তেওঁ মন্তব্য কৰিছে। তো আপোনালোকক সেই যিটো ভিডিঅ' ক্লিপ হয় তেওঁ ফেচবুক লাইভৰ যিটো ভিডিঅ' ক্লিপ সেইটো আপোনালোকক শুনাই দিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই লওক। এডিআৰই ৰিজাল্ট দিলে মই অত্যন্ত আনন্দিত যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে, মেধাৰ ভিত্তিত হৈছে। আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হ'ল। কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে। যদি 3000 পোষ্ট থাকে আমি 2জন কৰি বা 3জন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো। 3000 পূৰণ 2, 3000 পূৰণ 3, 9000 মেৰিট মতে 9000 নম্বৰটো আহি যোৱাৰ লগে লগে 9000 নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয়। কাট অফ কোনেও বনাই নিদিয়ে। কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে। কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে। এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছোঁ যে এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰই তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে এডিআৰইৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। তো আপোনালোকে নিশ্চয় গম পালে এডিআৰই যিটো গ্ৰেড 4ৰ ফাইভা হয় লগতে গ্ৰেড 3 যিটো আপোনালোকৰ স্কিল টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব আপোনালোকে নিশ্চয় গম পালে। তেওঁ জুন মাহত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। তো আপোনালোকে এতিয়া নিশ্চিন্ত মানে আপোনালোকে যিটো ফাইভা আৰু আপোনালোকৰ স্কিল টেষ্ট আছে যিসকলৰ স্কিল টেষ্ট আছে তেওঁলোকে তাৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন চলাব পাৰে। তো এইটোৱে আছিল আপোনালোকক দিবলগীয়া আপডেটটো আপোনালোকে নিশ্চয় গম পালে। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব পাৰে জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।